Good morning, guys. Hi everyone. Welcome to another new vlog. আজি আপোনালোকক লৈ গৈ আছো ৰাতিপুৱাই কোকৰাঝাৰ আৰু গাইজ আপোনালোকৰ বাবে ইমান কষ্ট কৰি আছো চাওক সাইকেল লৈ গৈ আছো কোকৰাঝাৰ আৰু কোকৰাঝাৰত আজি এদিন আপোনালোকক যোৱা এটা ভিডিঅ'ত অলপ টাউনখন দেখুৱাইছিলোঁ আজি আৰু বেছিকৈ দেখুৱাবলৈ চেষ্টা কৰিম লগতে অলপ ইউনিভাৰ্চিটি যাবলৈ চেষ্টা কৰিম সাইকেল লৈ তো চাও কি হয় আজিৰ ভিডিঅ'টোত থাকিব কন্টিনিউ ভিডিঅ'টো চাওক ভিডিঅ'টো ভাল লাগিব আজিৰ ভিডিঅ'টো আৰু গাইজ মোৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্রাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব गाइस चलिए दोस्तों आज चलते हैं घूमने के लिए थोड़ा कोरोना के टाइम 12 बजे के पहले आना पड़ेगा तो चलिए दोस्तों आज के वीडियो शुरू करते हैं पेटेल मारी 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 कोकराझार आही पालो गाइस आही पालो दिया कोकराझार আৰু হল কোকৰাঝাৰ ৰাতিপুৱা নগৰখন চাই আছে আপোনালোকে আৰু মেইন টাউনখন পামগৈ অলপ পিছতে তো সেইটো চাবলৈ যাব যাওক ৰাতিপুৱা কিমান গাড়ী আহিছে কিয়নো 12টাৰ পিছত বন্ধ হৈ যাব 12টাৰ পিছত কৰোনাৰ কাৰণে লকডাউন দি দিব কাৰফিউ লাগি যাব সেইকাৰণে গাইজ আৰু অলপ চাওঁ আৰু গাইজ আজি আমাৰ ফাইনেল ডেষ্টিনেশ্যন হৈছে মেডিকেল কলেজটো অলপ বাহিৰৰ পৰা চাবলৈ কিমান মানুহ আহিছে চাওক কোকৰাঝাৰ মাৰ্কেটত গাইজ আজি এনেই অলপ ফুৰিবলৈ আহিলোঁ ইমান দিন ঘৰৰ পৰা ওলাব পৰা নাই কাৰণ ঘৰতে থাকোঁ আৰু গাইজ আপোনালোকেও ঘৰতে থাকিব কাম নথকাকৈ বাহিৰত নোলাব আৰু মাস্কটো পিন্ধি ওলাব বাহিৰত ওলালেও মাস্ক পিন্ধাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ এটা বিষয় গাইজ আমাৰ এইটো কৰোনাৰ লগত আমি যুঁজি আছোঁ আৰু এইটোৱেই হ'ল আমাৰ মেইন যুঁজ এইটো হ'ল কোকৰাঝাৰ পুলিচ পইণ্ট আৰু এইফালে আছিল আমাৰ চিটি লাইটখন এতিয়া বন্ধ হৈ গৈছে কিছুদিনমান আগৰ পৰাই বন্ধ যোৱা লকডাউনৰ পৰা বন্ধ হৈ আছে আগত আৰু কিছুমান কিবা কিবি আছে সেইবিলাক অলপ চাবলৈ পাৰিব তো বলক গাইজ মোৰ লগত হ'ব किसर के আছে আৰু গাইজ সাইকেলৰ পৰা ভিডিঅ' বনাই আছোঁ সেইকাৰণে ভিডিঅ'টো ইমান লৰিছে আৰু এইটো কাৰণে বেয়া নাপাব আপোনালোকে যদি সাপোৰ্ট কৰে এটা কিবা ট্ৰাইপড এটা ল'ব ইচ্ছা আছে কেইদিনমানৰ ভিতৰত এটা ট্ৰাইপড ল'ব বুলি ভাবি আছোঁ তো এই কৰোনাৰ মহামাৰীৰ কাৰণে এইটো হ'ব পৰা নাই সেইকাৰণে এটা ট্ৰাইপড ল'ব পৰা নাই হয় গাইছ আৰু কি ট্ৰাইপড ল'লে ভাল হয় আপোনালোকে অলপ কমেণ্ট কৰি জনাবচোন এই ব্লগিং কৰিবলৈ কি ট্ৰাইপড আছে এনেকুৱা মই ভাবি আছিলোঁ গৰিলা ট্ৰাইপডটো ল'বলৈ তো গাইছ আপোনালোকে কমেণ্ট কৰি জনাব গৰিলা ট্ৰাইপড এটা ল'লে কেনেকুৱা হ'ব ব্লগিং কৰিবলৈ আৰু মই ব্লগিং কৰোঁ আৰু কিছুদিন পিছতে আৰু ভাল ভিডিঅ' পাব কৰোনাৰ মহামাৰীটো শেষ হ'লে গাইজ আমাৰ কোকৰাঝাৰৰ মচুৰ হোটেল এইটো চাওক মচুৰ হোটেল গৌৰাং বিলি এইটো হৈছে আমাৰ কোকৰাঝাৰৰ ডাঙৰ হোটেল এতিয়ালৈকে যাই পোৱা নাই গাইজ আপোনালোকে মৰম ভাল পোৱা দিলে যাই পাম এদিন হ'লেও আৰু যাবলৈ এদিন হ'লেও চেষ্টা কৰিম তো বলক আগলৈ ভিডিঅ'টো আৰু কণ্টিনিউ কৰোঁ আৰু গাইজ এইটো চাওক আমাৰ কোকৰাঝাৰৰ ৰয়েল এনফিল্ড শ্ব'ৰুমখন কোনে কোনে ৰয়েল এনফিল্ড লৈছে কমেণ্ট কৰি জনাব আৰু আহি পালোঁ গাইজ বিশাল মাৰ্কেট আমাৰ কোকৰাঝাৰৰ বিশাল মাৰ্কেট ডাঙৰ শ্বপিং মল সেইটো হ'ল শ্বপিং মলটো তো আপোনালোকক দেখুৱাই আছোঁ অলপ আৰু এতিয়া গাইজ শ্বপিং মলটো বন্ধ আছে কৰোনাৰ কাৰণে পিছত এদিন আহিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো গাইজ বলক ভিডিঅ'টো আগলৈ লৈ যাওঁ আৰু এইটো হয় গাইজ আমাৰ কোকৰাঝাৰৰ ৰাজধানী এইটোৰ ভিতৰত পাৰ্মিশ্যন নাথাকিলে যাব নোৱাৰি
কাম নাথাকিলে আৰু গৈ কি কৰিম আৰু কোনোবা দিন যদি যাব পাৰোঁ তেনেহ'লে ভিডিঅ' এটা বনাই দিম আৰু গাইছ এইবিলাক চাওক বাউণ্ডাৰী ৱালত কিমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে গাইছ আৰু এইটো হ'ল ভাগনামুৰ মন্দিৰ আৰু ইয়াতে বিয়া বাৰু হয় আপোনালোকে যদি বিয়া বাৰু কৰিব খোজে ইয়াতে আহিব পাৰে একো অসুবিধা নাই এতিয়া নহয় কৰোণাৰ মহামাৰীটো পাৰ হওক তাৰপিছত আৰু ফাইনেল আহি পালোঁ ইউনিভাৰ্চিটি দিয়ক এইটো হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি হয় সকলোৱে জানে আৰু কোনে কোনে আহি পাইছে ইয়াতে জনাব এইটো হ'ল ইউনিভাৰ্চিটিখন আৰু গাইছ এতিয়া ডাইৰেক্ট বলক মেডিকেল কলেজটো চাবলৈ চাওক 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 গাইছ কিমান ডাঙৰ মেডিকেল কলেজ হৈ আছে চাওক এইটো আমাৰ কোকৰাঝাৰতে নতুন হৈ আছে তো চাওক গাইছ চাইছে গাইছ মেডিকেল কলেজটো চাওক আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ হৈ আছে নতুন চাইছে এতিয়াও ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ হ'লে আপোনালোকক আকৌ এবাৰ দেখুৱাই দিম এক্সপ্ল'ৰ কৰি দিম গাইছ কিছুমান বিল্ডিং ৰেডি হৈছে বহুত কেইটা বিল্ডিং আছে ভিতৰত যাব নিদিয়ে সেইকাৰণে যাব নোৱাৰিলোঁ পিছত এদিন কৰোণা মহামাৰীটো শেষ হ'লে পিছত এদিন যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গাইছ মেডিকেল কলেজটো চালে আপোনালোকে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মেডিকেল কলেজ হয় গাইছ চালে আপোনালোকৰ বাবে কিমান কষ্ট কৰোঁ চাইকেল চলাই চলাই আজি কোকৰাঝাৰখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আমাৰ কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিখন তাৰ লগত মেডিকেল কলেজ হৈ আছে এইটো নতুন মেডিকেল কলেজটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো গাইছ মোৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু গাইছ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব তো दोस्तों आज के लिए इतना ही बस बाय बाय टाटा टेक केयर